তোমার ভক্তি উপযুক্ত কইলা তুমি মর্তরাজৰ পিছে সাবিত্ৰী এই ৰাম বিদ্যালয়ৰ মাজত তুমি তাকো অকলে অকলে কি কৰি আছা এই নেকি নাৰী জীৱনত নাৰায়ণ সাবিত্ৰী নারায়ণ সাবিত্রী নারায়ণ সেইগুলি হব জানো পচন্দ নিষ্ঠুর প্রেমিক নাই জানো ভাল পোৱা খুব পুৰুষ প্ৰাণত মই ভাবো সকলো পুৰুষ কদাপিতো হ'ব নোৱাৰে এনে স্বাৰ্থ মই তোমাৰ ৰূপ যৌৱন ভক্তি দেখি সঁচাকৈ অভিভূত হৈ পৰিছো অৱশ্যে মনত বেজাৰো পাইছো কাৰণ তোমাৰ নিচিনা এগৰাকী সুন্দৰী যুৱতী অবিবাহিত হৈ থকাৰ বাবে নারায়ণ উপযুক্ত স্বামী নাপালে অবিবাহিত হৈ থকাই নারায়ণ কি কলা কি কলা সাবিত্ৰী তোমাৰ উপযুক্ত স্বামী নাই এই সংসাৰত তাৰমানে আছে সাবিত্ৰী আছে নারায়ণ মই বিচৰাটো হ'ব লাগিব ৰূপৱান নারায়ণ গুণৱান ভক্তিমান আৰু ধৰ্মপৰায়ণ নারায়ণ আপুনি কওকচোন দেৱতী সাবিত্ৰী আছেনে এনে কোনো পুৰুষ এই সংসাৰত আছে বুলি নারায়ণ আছে সাবিত্ৰী তুমি মনে বিচৰা ধৰণেৰে উপযুক্ত গুণৰ অধিকাৰী পুৰুষজনেই হৈছে অৱন্তী ৰজা দুৰ্গসেনৰ পুত্ৰ নাম সাবিত্ৰী নাম কি সাবিত্ৰী নাম
কি নাৰায়ণে সাবিত্ৰীক নাম দিয়া সত্যবান তেওঁ বাদে উপযুক্ত স্বামী নোলাব এই সংসাৰৰ মাজে অলপতে তোমালোকৰ দুইজনৰ মিলন হ'ব মই কৰিশ্মাৰ কৃপাত নাৰায়ণ নাৰায়ণ সাবিত্ৰী অ সাবিত্ৰী নাৰায়ণ